আমি নাম গাই বাহিৰে বাহিৰে জেগা চাবলৈ আহিলোঁ, এন্ধাৰে হ'ল। তথাপিও আপোনালোকক যিখিনি দেখা পাওঁ বা আমি যিখিনি চাওঁ তাকে আপোনালোকক ভিডিঅ' কৰি মই দেখাম, আপোনালোকে চাই থাকিব। এয়া মই গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ' কৰিছোঁ। এতিয়া এয়া শিৱদৌল পাইছোঁ আৰু আমি সকলোৱে তাত সোমাই পেলাই চাই আহিম আৰু সেৱা কৰি আহিম বাৰু। আমি নাম সামৰি চাবলৈ আহোঁতে বহুত এন্ধাৰ হৈ গ'ল। আপোনালোকক দেখাই দিছোঁ টেবুলত ফটো আমি এতিয়া শিৱদৌলত আহিছোঁ আৰু আপোনালোকক দেখাইছোঁ। এতিয়া ৰাতিয়ে হৈ গ'ল বৰ্তমান। এতিয়া আমি বিষ্ণু মন্দিৰত সোমাম। প্ৰথম আহিছোঁ যিহেতু অলপ বহুত ভাল লাগিছে আৰু সেইবাবে আপোনালোকক দেখাই দিছোঁ। ৰাতি হ'লেও মই ভিডিঅ' কৰি কৰি গৈয়ে আছোঁ বাৰু আপোনালোকৰ কাৰণে। মইতো চাইছোঁ, লগতে আপোনালোককো দেখাই গৈছোঁ ভিডিঅ'ৰ জৰিয়তে। নিজৰ কাৰণে এইটো হৈছে বিষ্ণু মন্দিৰ আৰু আমি সকলোৱে আহিছোঁ চাবৰ বাবে। ৰাতিয়ে হৈ গ'ল, উপায় নাই আৰু নাম গাই থাকোঁতে বহুত ৰাতি হৈ গ'ল। বিষ্ণু দৌল হয় বোলে। ইয়াত দেখিছেনে বগা হৈ আছে গোটেই পাৰ চৰাই এসোপা, ইমান ধুনীয়া লাগিছে চাওক। দিনত অহা ভাল লাগিলে হয়। এতিয়া আমি নাম গাই আহোঁতে বহুত এন্ধাৰ হৈ গ'ল বাৰু। তথাপিতো এন্ধাৰ মুন্ধাৰ আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিছোঁ। আমিও লগতে চাই ফুৰিছোঁ জেগা। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক উঠিলেনে বাৰু? এতিয়া আমি উঠিলোঁ, চাহ খাই আহিছোঁ আৰু দোকানত। এতিয়া আমি মাজুলীলৈ যাম। সেইদিনাখন মাজুলীত গৈছিলোঁ নাম গাবৰ কাৰণে, কিন্তু জেগা চোৱা নহ'লে বাবে এতিয়া আকৌ আমি এইখিনিৰ পৰা ওচৰ হয় বাবে মাজুলীলৈ যাম আৰু আপোনালোককো দেখাম, অলপ ফুৰি আহোঁগৈ। এখেত হৈছে কুটু, এখেত হৈছে দীপালী। গাড়ীৰ পৰা আমি চাবলগীয়া হ'ল কাৰণ আমাৰ হাতত সময় নাছিলে। ফেৰী টিকেট কটা হৈ আছে কাৰণ ফেৰীখন যদি গুচি যায় আমি কেনেকৈ যাম, সেইটো কাৰণে আমি গাড়ীৰ ভিতৰৰ পৰাই চাইছোঁ। আমি নিমাতী ঘাট পাইছোঁহি, এতিয়া আকৌ ফেৰীত যাম মাজুলীলৈ। আৰু মাজুলীত আমি আহিছোঁ বাৰু জেগা চাই সেয়া ভিডিঅ' মই আপোনালোকক নেক্সট ভিডিঅ'ত দিম। এই ভিডিঅ'টোৰ লগতে জড়িত নকৰোঁ কাৰণ বহুত দীঘলৈ যাব যে। সকলোৱে এইটো লগা ল'লোঁ ছেফটিৰ কাৰণে নিজৰ, আৰু এতিয়া আমি ক'বলৈ কৰিছোঁ ভিডিঅ' পাইছোঁ। এতিয়া আমি ফেৰীৰ আগফালে ৰখি পেলাই অলপ এনেই ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক দেখাই দিছোঁ কিমান ধুনীয়াকৈ গৈ আছে। ফেৰীত উঠি প্ৰথমতে উঠোঁতে ভয় লাগিছিল, এতিয়া এবাৰ ছেকেণ্ড টাইম উঠিছোঁ, ভয় লগা নাই বাৰু। সেইটো কাৰণে বাহিৰত ওলাই আহিছোঁ। প্ৰথমবাৰ যাওঁতে বাৰু বহিয়ে গৈছিলোঁ, এতিয়া অলপ ভয়টো কমি গ'ল, সেইটো কাৰণে আকৌ বাহিৰত ওলাই পেলাই চাইছোঁ। তাৰপিছত এতিয়া আমি একে পিছফাল পালোঁহি। পাৰ্ট 2 ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।